নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে প্লিজ আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ইয়াৰ প্ৰথম খবৰটো হৈছে হেল্থ ID কাৰ্ডৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাওক কি সুবিধা পাব সাধাৰণ মানুহে। এই স্কিমৰ অধীনত সকলো নাগৰিকৰ স্বাস্থ্যৰ তথা এটা প্লেটফৰ্মত থাকিব। ৭৪ সংখ্যক স্বাধীনতা দিৱসত এক দিশ এক ৰেচন কাৰ্ডৰ আৰ্হিক এক দিশ এক হেল্থ কাৰ্ডৰ জাৰি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্থ্য মিছনৰ ঘোষণাৰ পিছতে এতিয়া দেশৰ সকলো নাগৰিকৰ কাৰণে এক হেল্থ কাৰ্ড তৈয়াৰ কৰা হ'ব। এই স্কিমত দেশৰ সকলো নাগৰিক হেল্থৰ ডাটা একেটা প্লেটফৰ্মত থাকিব। লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্য দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে জনায়, আজিৰ পৰা দেশত আৰু এক বৃহৎ অভিযান আৰম্ভ হৈছে। এইটো হৈছে নেশ্যনেল ডিজিটেল হেল্থ মিছন। এই মিছনে ভাৰতত স্বাস্থ্যৰ ব্যৱস্থা নতুন বিপ্লৱ আনিবলৈ গৈ আছে। চৰকাৰৰ এই স্কিমত প্ৰত্যেক নাগৰিকৰ কাৰণে এটা হেল্থ কাৰ্ড তৈয়াৰ কৰা হ'ব। ইয়াৰ জৰিয়তে সকলো চিকিৎসা শাৰীৰিক পৰীক্ষাৰ তথা ডিজিটেলি ছেভ কৰা হ'ব। ইয়াৰ ৰেকৰ্ড থাকিব। ইয়াৰ সুবিধা হৈছে যে দেশৰ কোনো হাস্পাতাল বা চিকিৎসকৰ ওচৰত চিকিৎসা কৰাবলৈ গ'লে চিকিৎসকৰ তথ্য বা পৰীক্ষাৰ ৰিপৰ্ট লৈ যাব নালাগে। চিকিৎসকে য'ৰ পৰা বিচাৰে আপোনাৰ ইউনিক IDৰ জৰিয়তে সকলো মেডিকেল তথ্য চাব পাৰিব। ইয়াৰ ২ নম্বৰ খবৰটো হৈছে ২ দিন পিছতে ৰাজীৱ ভৱন আঁতৰি নাম হ'ব আজমল ভৱন। মন্ত্ৰী হিমন্তক উভতি ধৰি তৰুণ গগৈয়ে ক'লে তেওঁ এতিয়া নাৰ্ভাছ। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। স্বাধীনতাৰ দিৱসৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইজনে সিজনলৈ নিক্ষেপ কৰিলে শক্তিশীল। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। স্বাধীনতা দিৱসৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইজনে সিজনলৈ নিক্ষেপ কৰিলে শক্তিশীল। মৰিগাঁৱত পতাকা উত্তোলন কৰি কংগ্ৰেছ দল আৰু তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছ ভৱনটো এতিয়া আজমল ভৱনলৈ ৰূপান্তৰিত হৈ যাব। এটা সময়ত মই থকাৰ দলটোৰ অৱস্থা দেখি এতিয়া মোৰ দুখ লাগে। তৰুণ গগৈয়ে হু ইজ আজমল কৈ মুখ্যমন্ত্ৰী হ'ল আৰু এতিয়া দলটো আজমলময় কৰি দিলে। ১৫ বছৰ শাসনত থাকোঁতে আজমলক গালি পাৰি থাকিল আৰু এতিয়া আজমলক সমৰ্থিক হৈ পৰিল। তৰুণ গগৈয়ে কিছুদিনৰ পিছতে ৰাজীৱ ভৱনৰ নাম আজমল ভৱন কৰি দিব। ইফালে মন্ত্ৰী শৰ্মাই কৰা কটাক্ষক লগে লগে প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজীৱ ভৱনত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তৰুণ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা এতিয়া ভয়ত কম্পমান। কংগ্ৰেছ AIDFৰ মিত্ৰ যদি আত্মঘাতী সিদ্ধান্ত, তেন্তে হিমন্ত ইমান ভয় খোৱাৰ দৰকাৰ নাই। কিয় ইমান চিঞৰ বাখৰা কৰি আছে তেওঁ? মন্ত্ৰী হিমন্তৰ সপোন এইবাৰ ফুলোৱাৰ সম্ভাৱনা নাই, গতিকে তেওঁ এতিয়া নাৰ্ভাছ। তৰুণ গগৈয়ে লগতে কয় যে হিমন্তই এতিয়াই নিজকে ওপৰত ৰাখিবলৈ চেষ্টা কৰিছে। ইফালে শুক্ৰবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্লিজ সাবস্ক্ৰাইব মাই ইউটিউব চেনেল।